সকলোকে পুনৰবাৰ স্বাগতম। আৰু যেহেতু মই ভাগ ৰখাই দিছোঁ বহুত দিন আৰু ছাবস্ক্ৰাইবাৰ কমি আছে, যেহেতু যিসকলে মোৰ চেনেলটো প্ৰথম চাই আছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ব্লগটোত আৰম্ভ কৰিছোঁ মই আজি পুৱাই আৰু ব্লগটোত আছে পুৰা মাছৰ পিটিকা। পুৰা মাছৰ পিটিকা সকলোৱে প্ৰিয়, সকলোৱে খাই ভাল পায়। গাঁৱলীয়া মানুহ যিহেতু আমি সকলোৱে ভাল পাওঁ। আহকচোন এতিয়া মই কেনেধৰণে বনালোঁ মাছৰ পিটিকা তাকে আপোনালোকক দেখাওঁ। জুই নোহোৱাকৈ কেনেকৈ মই দেখিছেনে গেছতে এনেকৈ বনাইছোঁ। আজি এই গৰৈ মাছ পাইছিলে পথাৰত, ধেৰ নহয় কিন্তু এনেকৈ ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ আৰু এনেকৈ ভিডিঅ'টি কৰি দেখুৱাই ভাল লাগে দিয়কচোন। এই মাছ দুটা মই ধুনীয়াকৈ লুটিয়াই এনেকৈ পুৰিছোঁ যাতে ভালকৈ সিজি যায়, কাৰণ গৰৈ মাছ সিজোতে অকণ সময় লাগে। যিহেতু জুইত পুৰিলে মানে পটককৈ হৈ যায়, কিন্তু এনেকৈ অকণমান দেৰি লাগে। যিহেতু গেছৰ বাৰ্ণাৰটো জ্বলি থাকোঁতে অকণমান দিগদাৰ হয়, এনেকৈ লৰাই থাকিবলগীয়া হয়, এৰিটো ক'তো যাব নোৱাৰি। এনেকৈ লাহে লাহে লুটিয়াই পুৰি হৈছেগৈ প্ৰায়। আৰু ঘৰৰ বাৰীত থকা এয়া দেখিছে নৰসিংহ গছজোপা ইমান ধুনীয়াকৈ লাগি আছে, ভাবিলোঁ ইয়াৰ ঠাল এটা লৈ যাওঁ, লগত খুন্দি দিলে তাৰ সোৱাদটো ধুনীয়া হ'ব। ইয়াৰ মান ধনিয়াৰ পাত দুটামান লৈ লৈছোঁ, লৈ ধুনীয়াকৈ ধুই পখালি আৰু মই দেখুৱাইছোঁ আপোনালোকৰ ৰেচিপিটো। এনেকৈ মানে বনাইছোঁ মানে কি, মনত পৰিলে আকৌ পুৰণা দিনৰ কথাবিলাক। আমাৰ দেউতাৰ মাক আছিলে, আমি বটি বুলি কওঁ, যিহেতু বটিয়ে আগতে কি কৰে, এনেকৈ পুঠি মাছক, কাৱৈ মাছক, গৰৈ মাছক বৰশী বাই তেওঁ 3-4টা যি পায় এনেকৈ মাছটো মানে জুইতে পুৰে। এতিয়া বাৰু মই খৰি কাটি পুৰিছোঁ গেছত, তাকো জুইত পুৰিব ধুনীয়াকৈ। আৰু পতা, যিহেতু আমি সকলোৱে চিনি পাওঁ অসমীয়া মানুহে পতাত পিছে, আৰু তাত দিয়ে সৰু সৰু খোট জলকীয়াটো। এতিয়া মই জলকীয়া দিয়া নাই, মানে কি হ'ল আচাৰত তেল দিম যিহেতু। ইয়াতে মাছকেইটা ধুনীয়াকৈ কাঁইটটো এনেকৈ গুচাই ল'ব লাগে, যিহেতু মানে বহুত কাঁইট থাকে মাছত এইবিলাকত। এতিয়া মাছৰ কণী ছিজন, যিহেতু কণী ওলাইছে, এতিয়া দেখিছেনে ধুনীয়াকৈ গুচাই লৈছোঁ ভালকৈ। গুচাই লৈ মই একদম গোটেই ইনগ্ৰিডিয়েণ্টখিনি একেলগ কৰি খুন্দনাত খুন্দিম। পতা নাই যিহেতু আমাৰ ঘৰত বৰ্তমান, খুন্দনাতে খুন্দিম। এইবিলাক সকলোবিলাক পেলাই লৈছোঁ আৰু বেয়াবিলাক চাফা চিকুণকৈ লৈ দেখিছেনে ধুনীয়াকৈ। আৰু এই সকলোবিলাক যা যোগাৰ হৈ গ'ল। এতিয়া খুন্দনাত ল'ম আদা, নহৰু, পিঁয়াজটো খুন্দি নিদিওঁ, এনেকৈ দিম। নৰসিংহ পাত, মান ধনিয়া পাত সকলোখিনি নিমখ দি কেনে খুন্দনা এটাত ভৰাই ল'ম ধুনীয়াকৈ দি, আৰু অলপ সময়লৈ খুন্দি থাকিম। আৰু যিটো এনেকৈ পিটিকি দিলে মানে কি হয়, সোৱাদটো বেলেগ হয়। আৰু খুন্দনাত খুন্দি দিয়া, পিহি দিয়া, পতাত পিহিলেতো আৰু ধুনীয়া হয় ইয়াৰ সোৱাদ দিয়কচোন। এয়া খুন্দি আছোঁ, লাহেকৈ হ'বই আৰু বেছি পৰ নালাগে। জলকীয়া কেঁচাই খুন্দা নাই, জলকীয়া তেলকে দিম। এনেকৈ মানে কি হয়, সদায় কৰিবলৈ মন নাযায়, কিন্তু কেতিয়াবা যেতিয়া কৰিছোঁ বহু দিনৰ মূৰত, আৰু পুৰা মাছ খোৱাও নহয়, এটা ছিজনতে পুৰা মাছ বেছিকৈ খোৱা হয়। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ ৰেচিপিটো কেনেকুৱা লাগিলে। আপোনালোকে যিসকলে চাই ভাল পালে, খায়ো ভাল পায়, তেওঁলোকে কমেণ্ট এটি কৰিব। আজিলৈ ইমানেই, বিশেষ একো নেদেখুৱাওঁ। আৰু গাঁৱৰ মানুহতকৈ টাউনৰ মানুহে চাই ভাল পাব, কাৰণ টাউনৰ মানুহে এইবিলাক বেছি খাই হয়তো বেছি ভাল পাব। আৰু ইয়াত মেইন থিং কি, ইয়াত টেঙা, এতিয়া গোল নেমু ওলাইছে যিহেতু অকণমান গোল নেমু চেপি দিছোঁ, তাৰ টেঙা ভাৱ এটা আহিব। আৰু জ্বলা দি দিম, জ্বলাও লাগিব, খাবলৈ কিন্তু বেষ্ট ধুনীয়া হৈছিলে। আপোনালোকেও যদি সময় পায় এনেকৈ ট্ৰাই কৰিব ঘৰত। এয়া জলকীয়া দি দিছোঁ, হাত নলগাওঁ আৰু ইয়াত। আৰু মানে ভোট জলকীয়াৰ যি তেল দিয়া হৈছে, হাত লগালে হাতৰ অৱস্থাই বেয়া হ'ব, যিহেতু এনেকৈ দিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে দেই, বাই বাই।